ডেইলি অসমৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছোঁ। আজি আমাৰ এই অনুষ্ঠানত আজি মই উপস্থিত আছোঁ ৩ নম্বৰ ঢলপুৰৰ যি উচ্ছেদ হৈছিল, এই উচ্ছেদত কেইবাজনো লোক আহত হৈছিল আৰু 2জন লোক নিহত হৈছিল। তাৰে ভিতৰত শেখ ফৰিদ আৰু মইনুল হক, বিশেষকৈ মইনুল হক আৰু শেখ ফৰিদ আছিল, তেওঁলোক 2জন নিহত ব্যক্তি আছিল। আৰু আজি মই মইনুল হকৰ যিটো পৰিয়াল আছে, মইনুল হক যদিও মৃত্যুবৰণ কৰিছে, কিন্তু তাৰ যি পৰিয়াল আছে, পৰিয়াল কিন্তু এই পৃথিৱীখনত এতিয়াও জীয়াই আছে। গতিকে আজি মই উপস্থিত আছোঁ মইনুল হকৰ পৰিয়ালৰ ওচৰত। মইনুল হক তাৰ 3টাকৈ সন্তান এতিয়াও আল্লাহৰ ৰহমতত জীয়াই আছে। আৰু তাৰ যে সহধৰ্মিনী, তেখেতৰ লগত আজি কিছু আমি মত বিনিময় কৰিম যে মইনুল হক মৃত্যুৰ পিছত বা উচ্ছেদৰ পিছত এই দৰং জিলা প্ৰশাসনৰ ফালৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা কি ধৰণৰ সাহায্য বা কি ধৰণৰ তেওঁলোকে সংস্থাপন মানে পাইছে উচ্ছেদৰ পিছত। বৰ্তমান মই সুধিম মইনুল হকৰ যিজনী ধৰ্মনী আছে, সহধৰ্মিনী, তেওঁৰ পৰা আমি জানিব বিচাৰিম যে তেওঁ মানে কি সহায় বা কি সাহায্য মানে চৰকাৰৰ ফালৰ পৰা বা যিকোনো দল সংগঠনৰ ফালৰ পৰা কেনেধৰণৰ সাহায্য পাইছে, কি সহায় পাইছেন আপনারা? সরকারের থেকে কি পাইছেন? সরকারের থেকে একো দেয়া নাই। একো পাওয়া নাই, সরকারের থেকে একো পাওয়া নাই। কোনো দল সংগঠনের পৰা? দল সংগঠনের পৰা কিছু কিছু অলপ দিছে সহায়। কি সহায় পাইছেন? কোন সংগঠনের থেকে পাইছেন? আজমল সাহেব দিছে 2 লাখ টাকা। আর বসন্ত দিছে 1 লাখ টাকা। বসন্ত? আর আর ডিবাজার বনি কেরাউডা জমিয়তের মুস্তাক আনফর কিবা দিছে? হ্যাঁ, ওটাও দিছে 1 লাখ টাকা। মুস্তাক আনফর 1 লাখ টাকা দিছে। আচ্ছা, এখন সরকারের থেকে কোনো ধরনের সাহায্য সাহায্য পাওয়া নাই আপনালোকে? না, আজ পর্যন্ত কোনো সাহায্য দেয়া নাই। কি হ'ব আপনার ল'ৰা ছোৱালীৰ লৈ ক'ত থাকিব? ইয়াতে তো মাটিও দিয়া নাই, উচ্ছেদৰ পিছত সংস্থাপনো দিয়া নাই। এতিয়া কি হ'ব আপোনালোকৰ ভৱিষ্যতটো? কি হ'ব ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত? কি হ'ব, কি মানে দাবী কৰে চৰকাৰৰ ওচৰত? কি দাবী কৰে? চৰকাৰৰ ওচৰত আমাৰ ছোৱালীবোৰে লেখাপঢ়া কৰিব লাগিব আৰু আমাৰ আস্থাই ঠাইদান দিব লাগিব। আৰু এইটো পৰিয়ালটো কেনেকুৱা চলিব সেনেকুৱা অৱস্থা ঠাই কৰি দিব লাগিব। এই যে 3টা আপোনাৰ সন্তান আছে, এই 3টা সন্তান লেখাপঢ়া কৰি আছিল আগত? হয়। যেতিয়া মানে ঘৰ দুৱাৰ ভাঙা নাছিল, উচ্ছেদ হোৱা নাছিল, তেতিয়া লেখাপঢ়া কৰি আছিল? হয়। এতিয়া বৰ্তমান লেখাপঢ়া কৰিব পৰা নাই? এতিয়া লেখাপঢ়া কৰিব, স্কুলত যাব পৰা নাই, বন্ধ হৈ আছে। বন্ধ হৈ আছে, স্কুল ঘৰ ভাঙি দিছে, সেইটো হৈছে। তো বন্ধুসকল, এটা পৰিয়ালৰ পৰা যেতিয়া এটা মানুহ নাইকিয়া হৈ যায়, এটা মানুহ যেতিয়া মৃত্যুবৰণ হয়, সেই পৰিয়ালেহে গম পায় বা সেই পৰিয়ালেহে তাৰ বেদনা মৰ্মটোহে বুজি পায়। হয়তো মইনুল হক মৃত্যু হৈছে, কিন্তু তাৰ সৰু সৰু 3টা সন্তান এতিয়াও কিন্তু জীয়াই আছে। এটা কোলাৰ বাচ্চা, এটা এয়া দেখিবলৈ পাইছে যে এইটো একদম কোলাৰ যিটো বাচ্চা, সৰু পোৱালি যিটো, এই পোৱালিটো, আৰু এটা ল'ৰা মানে ডাঙৰ ল'ৰা হ'ল এইটো, আৰু ছোৱালীজনী, এজনী ছোৱালী হ'ল এইজনী। তোমাৰ নাম কি? মঞ্জুরা বেগম। মঞ্জুৰা বেগম। তুমি আগত পঢ়ছিলা? কি পঢ়ছিলা? কোন ক্লাছে পঢ়ছিলা? 3য় শ্ৰেণী পঢ়ছিলা। বৰ্তমান পঢ়ো না? বন্ধ, পড়াশোনা বন্ধ। তোমার নাম কি? মুকসিদুল। মুকসিদুল। কোন ক্লাস পর্যন্ত পড়ছিলা? ক্লাস 7। বর্তমান স্কুলে যাওয়ার দেনাঙ্গে রাস্তা বন্ধ করে দিছে। রাস্তা বন্ধ করে দিছে? যাবার জানা, স্কুলে যাবার জানা? তো এই ল'ৰাটোৰ ভাষ্য হ'ল যে বৰ্তমান আমি স্কুলত যাব পৰা নাই, উচ্ছেদৰ পিছত আমি স্কুলত যাব পৰা নাই। আমাৰ যিটো ৰাস্তা, মেইনলি যিটো স্কুলত যোৱা যিটো ৰাস্তা, সেই ৰাস্তাটোৱে মানে বৰ্তমান বন্ধ কৰা আছে। অহা যোৱা আপ ডাউন সকলো মানে বন্ধ কৰা আছে। কাৰণ এই যিটো বাট, মেইন বাটটো হ'ল মানে চহৰ নগৰত যোৱা যিটো বাট, সেই বাটটো কিন্তু বৰ্তমান বন্ধ হৈ আছে। সাধাৰণ যিবিলাক ৰাইজ আছে, যিবিলাক মানে উচ্ছেদ হোৱা নাই বা উচ্ছেদ হৈছে যিবিলাক, সেইবিলাক মানুহ কিন্তু চহৰ নগৰত যোৱা তেওঁলোকৰ কোনো ৰাস্তা ঘাট কিন্তু নাই। তেওঁলোকৰ ৰাস্তা ঘাট যিটো মেইনলি ৰাস্তা যিটো, সেই ৰাস্তাটো কিন্তু সম্পূৰ্ণৰূপে বন্ধ কৰি থোৱা আছে।
তো বৰ্তমান এইসকল যিটো এই পৰিয়ালটো সম্পূৰ্ণৰূপে অকলশৰীয়া পৰিয়াল। এই পৰিয়ালক আৰু বহুত সাহায্যৰ দৰকাৰ আছে। চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য এওঁলোকে পোৱা নাই। এওঁলোকৰ ভাষ্য অনুসৰি এওঁলোকে কোনো ধৰণৰ মানে সাহায্য পোৱা নাই। কেতিয়া পাব নাপাব, এই চৰকাৰ কিমান মানে দায়বদ্ধতা এইসকল লোকৰ প্ৰতি কিমান মানে দায়বদ্ধতা সেয়া সময়ে ক'ব। কিন্তু বৰ্তমানলৈকে কিন্তু আনফৰ জমিয়ত, বদৰুদ্দিন জমিয়ত আৰু হয়তো আৰু এটা কিবা সংগঠনৰ ফালৰ পৰা কিছু মানে টকা পইচাৰ সাহায্য এই পৰিয়ালটো পাইছে। কিন্তু মুছলমানৰ নামত, সংখ্যালঘুৰ নামত কিন্তু এইখন অসমত বহুত ধৰণৰ দল সংগঠন আছে। তেওঁলোকে যে এতিয়ালৈকে এই পৰিয়ালটোৰ কাষ চাপা নাই বা তেওঁলোকে এই পৰিয়ালৰ যে সাহায্যৰ কাৰণে আগবাঢ়ি অহা নাই, এইটো কিন্তু এটা বিৰাট ডাঙৰ কথা। কাৰণ খালি দল সংগঠন নামৰ কাৰণে থাকিলে নহ'ব বা যিবিলাক NGO খালি নামৰ বাবে থাকিলে নহ'ব। যদি এনেকুৱা পৰিয়াল আৰু যদি পৰিয়ালৰ কাষত যদি থিয় দিয়া নাযায় বা এওঁলোকক যদি সহায় কৰা নাযায়, তেতিয়াহ'লে তেনেকুৱা দল সংগঠন বা NGO কৰাতকৈ নকৰাই ভাল। আজি আমি এইখিনি ভাষ্যৰ পৰা আমি আজি আমাৰ এই অনুষ্ঠান ইমানখিনিতে শান্ত কৰিছোঁ।